আমি আজি ৰঙামাটিৰ পৰা বহলপুৰ ষ্টেচনৰ ষ্টেচনৰ পৰা আশ্ৰমলৈ যাব ওলালোঁ। সপোনেও কৈ যায় তোমাৰ ঠিকনা, জোনাকেও হাঁহে তোমালে চাই। আমি বহলপুৰ ষ্টেচন পাম আৰু অলপ পিছতে। ষ্টেচন পাই গ'লোঁ। এখন ৰেলৱে অভাৰব্ৰিজ পালোঁ। অভাৰব্ৰিজখন বহুত বোকা হৈছে বৰষুণ পৰাৰ কাৰণে। এইখিনি চব ৰাস্তাখিনি বহুত বেয়া হৈ আছে। এতিয়া আমি গৈ আছোঁ। ইয়াৰ পৰা আমি যাম বহলপুৰ আশ্ৰমৰ দিশে যাম। ইয়াৰ চাওক বহুত বেয়া হৈ আছে ৰাস্তাখিনি। আমি আহি পাই গ'লোঁ ফাইনেলি বহলপুৰ ষ্টেচন। এইটো হ'ল পুলিচ পইণ্টটো। এতিয়া ইয়াতে ক'ভিডৰ কাৰণে এইটো ডিষ্ট্ৰিক্ট আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এটা সীমা হৈ আছে। তাতে পুলিচ পইণ্ট বনাই থৈছে। এতিয়া আমি গৈ আছোঁ বহলপুৰ। গাঁৱৰ